গাইজ আজি আৰু এটা নতুন ব্লগৰ লগত আহি গ'লোঁ। স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হেপী বিহু সকলোকে ভোগালী বিহুৰ বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ বিহুটো সুখমংগলে পাৰ হ'ব পাৰে। এতিয়া আমি মেজি এটা বনাম, আমি ৰেডি হৈছোঁ। ইয়াৰ আগৰ ব্লগটো আপোনালোকে চাইছে চাগে সৰিয়হ তুলিলৈ গৈছিলোঁ। এতিয়া নতুন ব্লগ ষ্টাৰ্ট হৈছে। আমি এতিয়া পালোহি কলগছ এজোপা কাটিম মেজি তলত দিবলৈ দেই। আপোনালোকে নাভাবিব কিন্তু দেই আমাৰ ঘৰত ধেৰ কলগছ আছে সেইকাৰণে কাটিম। এনেই কটাৰ প্লেন নাই, আপোনালোকে কম থাকিলে নাকাটিব, আমাৰ আছে কাৰণে কাটিছোঁ দেই। সেই আছে কলগছ এজোপা এই মালভোগ আৰু চেনি কল আছে। বাকী এটা কাটো ৰ'ব এই এখন এটা কাটিছে ন এয়া চবতে এয়া চব ৰেডি হৈ আছে। আমি ৰাতিকে যাম খাবলৈ নতুন আপুনি ব্লগত দেখা পাব। ৰাতিকে খানা আছে, খানা পিনা ৰ মই কৈছোঁ আপুনি কাটি বিহু কেনেকুৱা লাগিছে? বিহু কি খাওঁ পিঠা এতিয়া আহিছে। মেজি বনাইছে নে? সিহঁতি মেজি বনাইছে, আমিও বনাইছোঁ। আমাক সহায় কৰিবা নে? আমাক বনাবলৈ বিহু ৰাতিকে খানা আমি কি খাম বাৰু? হাঁহ খাম নেকি? গাহৰি নাখাম বাৰু। অঁ যি খাম আৰু বাকী আপোনালোকে কি খাব কমেণ্টত জনাব। সিহঁতক আমি ক'ব এইকেইটা পোৱালিনা কেনেকুৱা লাগে কথাবোৰ। সিহঁতৰ ঘৰলৈকে যাম আজি। ভাই তোমালোকৰ ঘৰ মেজি সিহঁতৰ ঘৰ মেজি বনাইছে চাব দেই। আপোনাক দেখুৱাই আছোঁ। আমি এতিয়া মেজিটো বনাব ৰ'ব দেই। প্ৰথম মেজিটো বনাব লাগে, টাইম বেছি নাই। দুডাল আহি ৰেডি হৈ গ'ল। দুডাল একে তলত দিম নহয় মেজি। এইকেইটা চিনেমেটিক হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হৈ থকা নাই হৈ যাওক। বনাইছোঁ ইয়াত ৰাতিকে খাম খানা। সেইটো এটা মেজি চাওক, সেইটো এটা মেজি মই দেখিছেনে বাৰু? বুজি নাপাব। এই তাত আজিকে এটা খাব বেলেগ সিহঁতি মানুহে। আমি খাম আমাৰ ঘৰত, আপুনি আমি খাই খাম। মেজি জেগা অলপ পাছ হ'ব এতিয়া মেজিটো আনিব এই জেগাডোখৰত বনাই আছোঁ হ'ব। এতিয়া কৰি আনোগৈ। বাঁহ ৰেডি আছে, বাঁহ এয়া দেখি আপোনালোকে চাওক বাঁহ আছে। আৰু এটা বাঁহ আছে কাটি থোৱা, সেইডাল ল'ম। বাকী বনাই আছোঁ ৰ'ব এতিয়া লাহে লাহে বনাই আছোঁ। সবাই করে হ্যাপি বিহু গান আহি গ'ল। এটা কাম কৰিব লাগে, মেজি বনাব দিব। মেজি বনাব দিব চাওক আমাৰ খান্দি হৈছে। এইখন খান্দিছে, মাটিটো কোমল তাৰমানে সেইকাৰণে বেছি খান্দিলে তাৰমানে সোমাই যায়। সেয়া কৰি আছে। আমালোকক সহায় কৰি আছে চব কৰি নি পানী এই মেজিৰ কাৰণে কৰি সেইটো নাচ চাওক। এইটো মই আহি ভাল বেছি চাওক আমাৰ পুৰণা পাৰ্টনাৰ। নিজে কোৱা মানুহবোৰ নিজে ভাল বুলি কোৱা মানুহবোৰ গম পাবই আপোনালোকে কেনেকুৱা মানুহ। এটা নিব লাগিব দেই, এটা নিব লাগিব। মই অকলে নিব পাৰিম বাৰু বুলি ভাবিছে নেকি? আমাৰ আজি খানা হৈ যাব ইমানে হৈ যাব বোলা। মই দিব লাগে এতিয়া আমি নিম। খৰি চব ৰেডি হৈছে। এয়া মেজিৰ কাৰণে আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি লাগিব লাগে আৰু খৰি চৰি দিব লাগে। আপোনালোকে চাই থাকক ভিডিঅ'টো, মাজতে কাটি নাযাব ৰ'ব। মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইবাবে দাদা মই মিলি পেলাই মেজিটো বনাই আছোঁ। অকণ স্পীড কৰি দিছোঁ দাদা আপোনালোকেও চাবলৈ ভাল পায়, বেছি টাইম নাযাওক আৰু ভিডিঅ'টো অলপমান সোনকাল হওঁক মানে আৰু সকলোকে বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ বিহুটো সুকমংগলে পাৰ হওক আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব আৰু লাষ্টলৈকে ভিডিঅ'টো চাই যায় আশা কৰোঁ দেই। লাষ্টলৈকে যাব কিন্তু পাহৰি নাযাব দেই। Coba banana.
গাই এতিয়া মেজিটো বনাই হ'ল আপোনালোকক দেখুৱাইছোঁ চব গোটেই গাঁৱৰ লেতেৰা হৈ আছিলে তাতে গাড়ী ধুমগৈ এতিয়া বাকী আপোনালোকে মেজি কোনে কোনে বনাইছে ক'ব জনাব এতিয়া মেজিটো বনাইছে আপোনালোকে কিছুমান চিনেমেটিক শ্বট কিমান চাই লওক চিনটি শ্বট দেখিলে এতিয়া খেৰ কেইটামান আনিব লাগে খেৰ কেইটামান আনি পানি মেজি তলত দিব দিম তাৰপিছত ৰাতিকৈ খানা হ'ব ৰাতিকৈ খানাটো আপোনালোকে দেখুৱাই আছোঁ বাকী আপোনালোকে মেজিটো জ্বলাবনে কোনে কোনে জনাব আৰু মেজি তলত ৰাতি কোনে কোনে ভোজ খাব সেইটো জনাব আৰু চুৰ কৰিবলৈ নাপায় সেইটো জনাব আমি চুৰ কৰিব নোৱাৰোঁ দেওৰ নোৱাৰোঁ আকৌ হাঁহো নকৰোঁ চুৰ বাৰু নকৰোঁ সৰুৰ পৰা কৰা নাই এদিনো গাঁৱত কোৱা শুনিছোঁ কিন্তু আমাৰ এইখন গাঁও নহয় নহয় চুৰ কৰিলে বিপদ আছে ইয়াত বাকী লগ পাইছোঁ ৰাতিকৈ দেই আমি এতিয়া খাবলৈ গৈ আছোঁ খানা খাবলৈ আমি গৈ আছোঁ এতিয়া খাবলৈ খাবলৈ নহয় দেই মাতিছে আমাৰ ইনভাইটেশ্যন আহিছে গৈ আছোঁ এতিয়া ফূৰ্তি কৰিবলৈ আপোনালোকে গান বাজনা বজাইছেনে ক'ব জনাব এতিয়া আমি ওলাই আহিছোঁ আৰু ভাল লাগিছে ভিডিঅ'টো এডিট কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে কেতিয়া চাই গম নাপাওঁ অঁ হয় অঁ জেগাত পাই গ'লো এয়া মা আছে চক ৰাতি খানাটো প্ৰথম ষ্টাৰ্টিং কৰি এইটো চক আহিছে ষ্টাৰ্টিং আহি গ'ল এতিয়া খাব লাগে আৰু ব্যঞ্জনসমূহ বনি আছে আপোনালোকে চাব এতিয়া ৰ'ব দেখাই আছোঁ আমাৰ নবই কৈছে নব আমাৰ নব দেই আমাৰ ডাঙৰ মইনাৰ নব নব আজি কি বনিছে আমাৰ ইয়াত মাংস মাছ সকলোবোৰ আছে কি মাংস কোনটো টাইপৰ অঁ মাছ আছে চব মাছ আছে তাৰপিছত ছাগলী আছে ব্ৰইলাৰ আছে তাৰপিছত বিলাহী সতে একদম বনাব তাৰপিছত দালি ৰূপা বাইদে বনাই আছে অমিতা আলু অঁ এয়া সৌজানা মেইন চেফ হয় আমাৰ মেইন চেফ এইজন অঁ পিকনিক এয়া চাওক মাছ এয়া ছাগলী মাংস অকলে দবাই আছে অকলে এয়া এই চাওক কি ধুনীয়া মেজি বনাইছে ৰাতিপুৱাকৈ জ্বলোৱা হ'ব এয়া উজ্জ্বল আছে মাস্ক পিন্ধি আছে চাওক কৰোণা সভা SOP মানি চলিছে আৰু আমি চাওক বাজিছে টাইম হৈছে এতিয়া বৰ্তমান 6:07 আমাৰ খানা হ'ব পূৰা 8টা মানত আমি 10টা মানলৈকে আমি ঘৰত ঘূৰা ঘূৰি হ'ম আৰু সেয়া আমি SOP সকলো চৰকাৰ মানি চলিছোঁ কোনেও ক'ব নোৱাৰে আমাৰ কথা আমি নাই মনা বুলি অঁ সেইবাবে আপোনালোকেও মানি চলিব যিমান পাৰে মাস্ক পিন্ধিব ইয়াত কোনো ৰাগিয়াল বস্তু আমি সেৱন কৰা নাই ইয়াত কোনো তেনেকুৱা মানুহে নাই ব্যক্তি হয় আমি চব সুস্থভাৱে পালন কৰি আছোঁ পালন কৰিছে ভদ্ৰভাৱে আমাৰ সেই কামখিনি হৈছে আমি চবেই ওচৰৰ মানুহে মিলি কৰি খানাটো খাম বিহু বুলি বহাগ মাঘৰ ভোগালী বিহু যিহেতু ভোগালী বিহু গতিকে আমি ভোগালী হিচাপে কৰোঁ এয়া চব বস্তু লোকেল দেই কিন্তু এয়া ঘৰৰ চব এয়া ঘৰৰ মাছ ছাগলী ঘৰ লোকেল মাছ ঘৰত এইখিনি গোটেইখিনি আমি ভোগালী মছলা আছে বিলাহী আছে আকৌ পিঁয়াজ আছে এয়া মছলা আনিছে আৰু কাইলৈ ইয়াতে ধৰা হ'ব আৰু এই আমাৰ ঘৰৰ পাছফালে আমি জুই ওচৰতে বহি আছোঁ উজ্জ্বলা আৰু মই উজ্জ্বলা আৰু মোৰ কাম সেইটোৱে আৰু বহি থকা আৰু কাম চাম কৰি পানি এতিয়া আৰু জুই শেষ কৰিব ন কৃষ্ণ বুলি কৈ দিয়া গাইজ লাইক কৰিবলৈ কোৱা ছাবস্ক্ৰাইব কৰিবলৈ কোৱা যিমান পাৰে শ্বেয়াৰ কৰিবলৈ কোৱা আজি এটি নাই পোৱালিকেইটা আৰু কেইটা আছিলে সেইটো নিজৰ ঘৰা ঘূৰি আৰু আমি বেলেগকৈ কৰি আছোঁ অকণ দেৰিকৈ খোৱা হ'ব আপোনালোকক দেখুৱাই আছোঁ কি খাই আছোঁ দেই লগ পাই
মোৰ ফূৰ্তি কৰিলোঁ এতিয়া অকণমান দেৰি পিছতে খানা হ'ব আৰু দেই। এয়া খানা খাই আছোঁ আমি গোটেই সোপা দেখুৱাকৈ হোৱা নাই কাৰণ ভাগৰ লাগি আছে ভাতটোৱে খাওঁ নে ভিডিঅ'কে বনাওঁ দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব কিন্তু এয়া গুড মৰ্ণিং ফ্ৰম ঘৰ ৰাতি খানা খালোঁ এতিয়া ৰাতিপুৱা হ'ল ৰাতিপুৱা বাজিছে এতিয়া টাইম হৈছে 5টা বাজি পাৰ হ'ল এতিয়া আমি মেজি জ্বলাই আছোঁ আপোনালোকে চাই লওক মেজি জ্বলোৱা সকলো আমি এতিয়া মেজি জ্বলালোঁ মেজি চাব নেকি আমাৰ চাব জ্বলি শেষ হৈ গ'ল আমি ইয়াৰ তলতে খালোঁ পিঠা চিঠা খালোঁ আকৌ লাৰু খালোঁ আপোনালোকে কি কি খাইছে আপোনালোকে মোক খাই যাব নাই খোৱা আৰু ধেমালি কৈছোঁ দেই আপোনালোকেও কিছুমান জ্বলাব পাৰিম কমেণ্টত জনাব কি কি জনাইছে এতিয়া হাতৰ ঘৰলৈ গৈ আছোঁ এই ভাই হাতৰ ঘৰলৈ তাৰপিছত যাম এই ভাই হাতৰ ঘৰলৈ ঘূৰি পাব লাগিব এতিয়া এই চাওক ৰাস্তাত মানুহ চাওক এটা মানুহ আছে সেইটো সেই হয় এটা মানুহ নাই সেই যে এইখন চাওক কেতিয়াবা কোনে কোনো চুৰ কৰি ইয়াত থৈ দিছে গেষ্ট হাউচৰ আগত আমাৰ সন্মুখৰ গেষ্ট হাউচৰ আগত কোনে থৈছে এতিয়া এখন চুৰ কৰি ইয়াত থৈ কেনেকুৱা মানুহ ঐ আমি ফচি যাম ফুটি আহা অমা বন্ধামে দি দিব হেপী মাঘৰ বিহু হেপী মাঘৰ বিহু আমাক কৈ দিয়া হেপী মাঘৰ বিহু হেপী মাঘৰ বিহু সকলোৱে জনাব শুভেচ্ছা সকলোকে অমা হেপী মাঘৰ বিহু কৈ দিয়া এয়া চাওক ভাজি এটা মেগী কি ধুনীয়া চাওক এয়া চাওক তাতকেও ওখ চাওক মেগী চবেই এতিয়া গান বাজনা কৰি আছোঁ চাহো খালোঁ ন আমি মামি চবে ফূৰ্তি ফাৰ্তা কৰিছোঁ দেই আপোনালোকে কৰক ফূৰ্তি ফাৰ্তা আমি এতিয়া ঘূৰি ফুৰোঁ এতিয়া ঘূৰি ফুৰা কাম আমাক আৰু এতিয়া গৈ আছোঁ এই ভাই উজ্জ্বল তুমি কিবা এটা কৈ দিয়া হেপী মাঘৰ বিহু কৈ দিয়া দেখিছে কিমান লাজ কৰে কেমেৰাটো আগত আহিব লাগে লগ পাইছোঁ মেজি পালোঁগৈ চাওক একেবাৰে ডাঙৰ মেজি আমাৰ চুবুৰীটোৰ ভিতৰত একেবাৰে পেটুৱা মেজি আৰু একেবাৰে বেছি হিলো দি থোৱা আছে আমি অকণমান টাইম লাগিব এইটো জ্বলোতে গোটেইটো শেষ কৰি দিম বৌমানা বৌমি আপোনালোক দি দিম ভাবি পৰিব সেই চাওক ভা বহুত আছে কিন্তু এদিনৰ কাৰণে চলি যায় আৰু বায়ু প্ৰদূষণ হ'বলৈও হওক আৰু নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি আমি কৃষ্টি সংস্কৃতি ৰক্ষা কৰি মানে মানি চলোঁ ন বাকী নাভাবিব মোবাইলটো যে মায়ে দি পঠিয়াইছে মই মাৰ পাৰ্মিশ্যন লৈহে আহিছোঁ বেছি সময় নলওঁ মোবাইল লৈ পিনি অকণমান আহিছোঁ এইটো মাৰ মোবাইল কিনিলে আমাৰ নহয় পাৰ্চনেল মোবাইল নাই আমাৰ এতিয়া গৈ আছোঁ ৰাস্তাত অকণমান এবাৰ খালী হৈ আছোঁ পেণ্টখিনি গৈ আছোঁ আৰু এখন খুৰী এজনী ঘৰতে ন হয়তো গৈ আছে আৰু কালি পুলিচ ওলাইছে ৰাতি দেই 10টামান আমি তাৰ আগতে সামৰিলোঁ আমাৰ অনুষ্ঠানটো খানা অনুষ্ঠান চবেই কামত লাগি আছে আমি কি কৰিছোঁ আমি ঘূৰি ফুৰিছোঁ যে গৈ পাই আছোঁ তেতিয়া আপোনালোকে মই অকলে এতিয়া বেছি গ'লগৈ ঘৰত গৈ ঘৰত কিছুমান কাম আছে তাকে গৈ প্ৰথমে খুৰী থকা পতা নাম মিউজিকখন আছে যাব লাগে পতা হেপী মাঘৰ বিহু হেপী মাঘৰ বিহু আহিলোঁ এতিয়া মাঘৰ বিহু মেজি এটা জ্বলাই আছে বঢ়িয়াকৈ জ্বলাই আছে পিঠা বনাই খালা নে বাহিৰলৈ গ'লোঁ আকৌ আহিলোঁ এতিয়া
আৰু বেছি নাখালোঁ একো গুচি টাইম নাই তাৰমানে ঘৰলৈ যাব লাগে বেগিতে ঘৰলৈ গৈ পিনে কিছুমান কাম আছে ন বিহুত নাই ঘৰতে থকাটো বিচাৰোঁ আৰু ক'ৰবাত যোৱাটো ভাল নালাগে কালি আপোনালোকক খালোঁ হাঁহ খালোঁ ছাগলী খালোঁ তাৰপিছত ব্ৰইলাৰ খালোঁ ব্ৰইলাৰ নাই খোৱা তাৰপিছত আকৌ লোকেল মাছ আছিলে এইটো যাব লাগে ঘৰলৈ বেগিতে গাইজ আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব যদি আৰু অহা বিচাৰে তেনেহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব নিজৰ বন্ধুসকললৈ কি ক'বলৈ কৈ দিয়া লাইক কৰিব লাগিব অঁ সাবস্ক্ৰাইব কৰিব লাগিব অঁ আৰু লগতে কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই আমাৰ অকণমান ভাল লাগে ন লাইক বা ছাবস্ক্ৰাইব কৰি দিলে আগ্ৰহ পায় আমাৰ ভিডিঅ' বনাবলৈ আপোনালোকে নকৰিব যদি আমাৰ ভিডিঅ' বনাবলৈ মনে নাথাকিব যিমান পাৰে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লগ পাইছোঁ নতুন ভিডিঅ' লগত দিলে দাদা বাই বাই